নমস্কাৰ মই নীলোৎপল বৰা অতি দুখেৰে আসলতে সকলোকে জনাব খুজিছো যে আজি ৰাতিপুৱা একদম পুৱাৰ ভাগতে মোৰ বিপদত পৰিছে কেইবাগৰাকীও অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী। এই কণ্ঠশিল্পী কেইগৰাকী হৈছে দীক্ষু শৰ্মা, সুবাসনা দত্ত আৰু কণ্ঠশিল্পী নীলোৎপল বৰা। কি বিপদতনো পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী কেইগৰাকী জানো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। সাংস্কৃতিক ক্ষেত্ৰৰ উপৰিও অন্য ক্ষেত্ৰৰ লগত জড়িত জনপ্ৰিয় ব্যক্তিসকলৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব চেনেল হেক কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান হেকাৰৰ দপদপনি বেছিকৈ বাঢ়িবলৈ ধৰিছে। যোৱা কেইদিনমান পূৰ্বেও জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰো ফেচবুক পেজটো হেক কৰা দেখিবলৈ পোৱা গৈছিল। পুনৰ হেকাৰে একেদিনাই হেক কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী কেইগৰাকীৰ ইউটিউব চেনেল। জনপ্ৰিয় কণ্ঠশিল্পী কেইগৰাকীৰ চেনেলত তেওঁলোকৰ গীতসমূহ ৰাইজৰ মাজলৈ আগবঢ়াই দিছিল। সেই আটাইকেইটা চেনেলেই হেকাৰে হেক কৰিলে। বৰ্তমান জানিবলৈ পোৱা মতে জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ চেনেলটো ৰিকভাৰ হ'ল যদিও কণ্ঠশিল্পী সুবাসনা দত্ত আৰু নীলোৎপল বৰাৰ চেনেলটো এতিয়াও হেকাৰৰ কবলতে আছে। এই বিষয়ে নীলোৎপল চলিহাই কি ক'লে শুনো আহক ভিডিঅ'টিৰ মাজেৰে। লগতে কণ্ঠশিল্পী কেইগৰাকীৰ গীত শুনি বাৰু আপোনালোকে ভাল পায়নে? গৰাকী কণ্ঠশিল্পীৰ গীত শুনি বাৰু আপোনাৰ বেছি ভাল লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইউটিউব চেনেলটো য'ত মোৰ অসমীয়া গীতসমূহ মই মুক্তি দিওঁ আৰু মোৰ লগতে দীক্ষুদা আৰু দুই এজন সংগীত শিল্পীৰ যি ইউটিউব চেনেল আৰু যিকেইটা ইউটিউব চেনেলত অসমীয়া ৰাইজে হিয়া উজাৰি মৰম দিছে, যাৰ বাবে আমাৰ জীৱনবোৰ ধুনীয়া হৈছিল সকলোৰে আশীৰ্বাদত, সেই ইউটিউব চেনেলবিলাক হেক হৈছে। কেইবাটাও ইউটিউব চেনেল একেলগে হেক হৈছে। কোনোবা দুষ্কৃতিকাৰীয়ে এই কামটো কৰিছে, কিয় কৰিছে, কেনেকৈ কৰিছে আমি নাজানো। আৰু ৰাতিপুৱা শুই উঠিয়ে আজি দেখিলোঁ যে আমাৰ ইউটিউব চেনেলকেইটা নাই, ইউটিউবতে নাই। যোৱা 8-9 বছৰৰ পৰা এই ইউটিউব চেনেলকেইটাত কেইবাটাও গীত আমি মিউজিক ভিডিঅ'ৰ সৈতে আমি মুক্তি দিছিলোঁ আৰু ৰাইজৰ বিপুল সঁহাৰি পাইছিলোঁ মই এই ইউটিউব চেনেলটোৰ জৰিয়তে। আৰু গোটেই আচলতে আজি বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ জৰিয়তে ৰাইজৰ লগত সেই সম্পৰ্কটো আমাৰ হয়। আৰু এনেকুৱা এটা সময়ত তাতে বিহু আহি আছে। আমাৰ বিহুৰ প্ৰাক্ষণত আমি ৰিচেণ্টলি মই এটা ভেকুলী বিহু বুলি এটা গীতো মুক্তি দিছিলোঁ, যিটো ৰাইজৰ বহুত মৰম পাইছিলোঁ। আৰু এইকেইদিন তাকে লৈ সেই কমেণ্টবিলাক পঢ়িয়ে মানে ৰাতিপুৱা দিনটো ধুনীয়াকৈ আৰম্ভ হৈছিল। আৰু ইমান সকলোৱে মৰম দিছিল, তাৰপিছতে নাজানো কোনে কিয় এনেকুৱা কৰিলে যে আমাৰ ইউটিউব চেনেলটোৱে নাইকিয়া হৈ গ'ল। আজি ইউটিউবক ইমেইল কৰিছোঁ আৰু ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাক ৰিকভাৰ কৰি দিয়ে। এই সময়খিনিত যাতে সকলোৱে আমাৰ বাবে প্ৰাৰ্থনা জনায়, সকলোৱে যাতে আমাৰ সাহস হৈ থাকে। আৰু আচলতে খুবেই দুখ পাইছোঁ, মানে কেনেকৈ কি ক'ম নাজানো। আমাৰ গানবোৰ নোহোৱা হৈ গ'ল। হয়তো সকলোৰে অন্তৰত আছে গীতবিলাক আৰু আশা কৰিছোঁ এইটো আকৌ আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'ম আৰু ৰাইজক নতুন নতুন গীতেৰে আমোদ দিবলৈ, প্ৰেৰণা দিবলৈ আমি আকৌ সবল হৈ উঠিম। থেংক ইউ।